Hello everyone. Flamingo নামৰ পাঠ্যপুথিৰ লষ্ট স্প্ৰিং নামৰ পাঠটিৰ কাহিনী ভাগৰ বিষয়ে অকণমান কথা কওঁ বুলি ভাবিছোঁ। এই লষ্ট স্প্ৰিং নামৰ পাঠটিত আনিছাঙে দুজন শিশু শ্ৰমিকৰ কাহিনী বৰ্ণনা কৰিছে, যি শৈশৱৰ মুকলিমূৰীয়া আনন্দ উপভোগৰ পৰা সমূলি বঞ্চিত। শিক্ষা আৰু স্বাস্থ্যৰ ন্যূনতম সুবিধাও লাভ কৰিবলৈ অসমৰ্থ এই দুই শিশুৱে খাদ্য, বস্ত্ৰ, বাসস্থানৰ মৌলিক প্ৰয়োজন পূৰণ কৰাৰ হকে কুমলীয়া বয়সতেই কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী হ'বলগীয়া হৈছে। আৰু এনেদৰেই তেওঁলোকে জীৱনৰ মধুৰতম সময় শৈশৱকাল, যাক বসন্ত ঋতুৰ লগত তুলনা কৰা হয়, তাক হেৰুৱাই পেলাইছে। আৰু সেয়েহে এই পাঠটিৰ নাম লষ্ট স্প্ৰিং বা হেৰুৱা বসন্ত। ইয়াৰে প্ৰথমটো কাহিনী Sometimes I find a rupee in the garbage। ইয়াৰে মূল চৰিত্ৰটি চাহেব। চাহেব হৈছে আৱৰ্জনাৰ দম খুচৰি পেলনীয়া বস্তুৰ মাজত নিজৰ ভাগ্যৰ সন্ধান কৰি ফুৰা এটা ল'ৰা। প্লাষ্টিকৰ বটল, ভঙা গ্লাছৰ টুকুৰা, পেলনীয়া কাগজ আদি যিবিলাক বস্তু পৰিশোধনৰ পিছত পুনৰ ব্যৱহাৰ উপযোগী কৰি তুলিব পাৰি, তাকে বিচাৰি চাহেবহঁতৰ দলটোৱে খালী ভৰিৰে চহৰৰ অলিয়ে গলিয়ে ঘূৰি ফুৰে। ইংৰাজীত এনে কাম কৰা লোকক ৰেগ পিকাৰ বুলি কোৱা হয়। ৰেগ মানে ফটা চিটা, পেলনীয়া, আৰু পিকাৰ হৈছে যোনে বুটলে। চাহেবৰ সম্পূৰ্ণ নামটো হৈছে চাহেবে আলম, যাৰ অৰ্থ বিশ্ব ব্ৰহ্মাণ্ডৰ অধিপতি, লৰ্ড অৱ দ্য ইউনিভাৰ্ছ। চাহেবে নিশ্চয়কৈ তাৰ নিজৰ নামৰ অৰ্থ নাজানে, আৰু জানিলেও হয়তো সি বিশ্বাস নকৰিব। মলিয়ন শতচিহ্ন কাপোৰ পিন্ধি খালী ভৰিৰে ঘূৰি ফুৰা লেতেৰা ল'ৰাটোৰ নাম চাহেবে আলম হোৱাটো নিশ্চয়কৈ এক বিড়ম্বনা। লেচনত কোৱা মতে আইৰনিকেল, ব্যংগাত্মক বা হাঁহি উঠা। চাহেবহঁতৰ পৰিয়ালৰ প্ৰকৃত ঘৰ আছিল বাংলাদেশৰ ঢাকাত। ধুমুহা, ঘূৰ্ণীবতাহ আদি প্ৰাকৃতিক দুৰ্যোগে তেওঁলোকৰ পথাৰ, ঘৰ আদি তছনছ কৰি পেলোৱাৰ ফলত উপায়বিহীন হৈ সুন্দৰ সেউজীয়া পথাৰৰ মাজত থকা আপোন ঘৰখন এৰি অন্য বহুতৰ দৰে তেওঁলোকৰ পৰিয়ালটিও 1971 চনৰ পৰা দিল্লীৰ দাঁতিকাষৰীয়া সীমাপুৰীৰ বাসিন্দা হয়হি। দিল্লীৰ সীমাত থাকিও সীমাপুৰী যেন দিল্লীৰ পৰা বহুত আঁতৰত। মাটিৰে লেপা টিন আৰু টাৰ্পুলিনৰ ছালৰ ঘৰত পানী আৰু নলা নৰ্দমাৰ ব্যৱস্থা নথকা অস্বাস্থ্যকৰ কৰ্দৰ্যময় পৰিৱেশত 10,000 ৰেগ পিকাৰ বাস কৰে। 30 বছৰতকৈ অধিক কাল বাস কৰাৰ পিছতো তেওঁলোকৰ হাতত নাই কোনো পৰিচয় পত্ৰ অথবা অনুমতি পত্ৰ। কিন্তু ৰেচন কাৰ্ড হ'লে ঠিকেই আছে, যি তেওঁলোকক চাউলৰ লগতে ভোটদানৰ সুবিধাও প্ৰদান কৰে। যেতিয়া চাহেবে কয়, কেতিয়াবা মই পইচা পাওঁ, আনকি 10 টকীয়া নোটো, তাৰ চকুজুৰি জিলিকি উঠে। জাবৰৰ দমৰ অৰ্থ চাহেবহঁতৰ কাৰণে বেলেগ। ডাঙৰবিলাকৰ কাৰণে ই জীৱন নিৰ্বাহৰ উপায়, আৰু সৰুবিলাকৰ কাৰণে ই হৈছে লুকাই থকা ঐশ্বৰ্যৰ ভাণ্ডাৰ। এদিন লেখকে চাহেবক এখন টেনিছ খেল মনোযোগেৰে চাই থকা দেখিবলৈ পাইছিল। তাৰ পিন্ধনত আছিল এযোৰ জোতা, যাৰ এপাতত আছিল এটা ফুটা। নিশ্চয়কৈ ই কোনো ধনী লোকৰ সন্তানৰ পেলনীয়া জোতা আছিলে, যিযোৰ পিন্ধি চাহেবে নিজৰ জোতা পিন্ধাৰ স্বপ্ন পূৰণ কৰিছিলে। এদিনাখন চাহেবে
হাতত এটা ষ্টীলৰ পাত্ৰ লৈ গাখীৰ আনিবলৈ গৈ আছিল। লেখকক দেখি সি ক'লে, দূৰলৈ আঙুলিয়াই সি ক'লে, আজিকালি মই ৰাস্তাৰ সিপাৰৰ এখন চাহৰ দোকানত কাম কৰোঁ। মোক 800 টকা আৰু আটাইবোৰ খোৱা বোৱা দিয়ে। তাক দেখি লেখকৰ মনত প্ৰশ্ন উদয় হৈছিল, সি বাৰু নিজৰ কামটো, নতুন কামটো কৰি ভাল পাইছেনে? সি বাৰু সুখীনে? কাৰণ লেখকে মন কৰিছিল তাৰ মুখৰ চিন্তামুক্ত ভাৱটো বা কেয়াৰফ্ৰী লুকটো নোহোৱা হৈ পৰিছে। তাৰ হাতত থকা ষ্টীলৰ পাত্ৰটোৰ ওজন আগতে তাৰ কান্ধত ওলমি থকা পাতল প্লাষ্টিকৰ বেগটোতকৈ নিশ্চয় বেছি। তদুপৰি সেই বেগটো আছিল তাৰ নিজৰ। ষ্টীলৰ পাত্ৰটোৰ গৰাকী হৈছে চাহ দোকানখনৰ মালিকজন। চাহে বাৰু নিজৰ মালিক হৈ নাথাকিল, সি তাৰ শেষকণ স্বাধীনতাও হেৰুৱাই পেলাইছে। এইটোৱে আছিলে লষ্ট স্প্ৰিং নামৰ পাঠটিত থকা চাহেবৰ কাহিনীটো। Sometimes I find a rupee in the garbage. ইয়াৰ পিছতে মই নেক্সট ভিডিঅ'ত দ্বিতীয়টো কাহিনী লৈ আহিম। Thank you so much for watching.